কবিতাৰ শিৰোনাম ভগৱান তুমি ক'ত আছা। কথা আৰু আবৃত্তি শ্ৰী মানস প্ৰতিমালী। আমাৰ গাঁৱত যে সেই নদীখন আছে, নদীখনৰ পাৰৰ সেই মনোমোহা দৃশ্যবোৰ চাই বৰ ভাল লাগে। কেতিয়াবা পুৱাতে উঠি মই নদীৰ ফালে ফুৰিবলৈ যাওঁ। নদীৰ কাষতে থকা সেই নিজৰাটোৰ পানীৰ কুলু কুলু শব্দ, কুলি কেতেকীৰ মিঠা মাত, সঁচাকৈ তেতিয়া মই আনন্দত একেবাৰে আপোন পাহৰা হৈ যাওঁ। কি ভাল লগা পৰিৱেশ। নদীখনৰ পানীবোৰে কাকো আমনি নকৰাকৈ নদীখনেৰে বৈ নিজৰ কাম কৰি আছে। অতি মৰমৰ আমাৰ এই গাঁৱৰ নদীখন। কিন্তু আজি এয়া কি? আমাৰ মৰমৰ নদীখনে আজি কিয় কালৰ ৰূপ ধাৰণ কৰিছে? পানীবোৰে আজি নদীখনেৰে কিয় বৈ যোৱা নাই? নদীখনৰ পানীবোৰে আজি নদীৰ বান্ধ ছিঙি আমাৰ ঘৰবোৰলৈ এটি পাখৰ দৰে খেদি আহিছে। এতিয়া আমি কি কৰিম? আমি এতিয়া কি খাই জীয়াই থাকিম? আমি কৰা সকলো খেতি এতিয়া পানীৰ তলত। এতিয়া অন্য উপায় একো নাই। উপায় মাত্ৰ এটাই, ভগৱান তুমি ক'ত আছা? ধন্যবাদ।